কি কৰোঁ ফাৰ্মে খুলিলোঁ, গাহৰি ফাৰ্ম ভাল বুলি আগবাঢ়িলোঁ। এতিয়া দেখিছোঁ গাহৰিৰ দাম পানী, দানা খুৱাই আলৈ আথানি। দানাবোৰৰ দাম বাঢ়ে মানে বাঢ়ে, ইফালে আকৌ গাহৰিৰ দাম কমেহে কমে। ব্ৰইলাৰৰ ফাৰ্ম যেনেকৈ কোম্পানীয়ে লৈছে, গাহৰি ফাৰ্মো দেখিছোঁ তেনে দিশতে আছে। গাহৰিয়ে যেনেকৈ দানাবোৰ খায়, আমাৰ আকৌ খুৱাই মুখতে পানী নাই। লোন এটা ল'বলৈ লাগি যায় ভয়, কিবা কথাত লোকচান হ'লে কি কৰিম মই। লোভে পাপে মৃত্যু গুণীজনাই কয়, ফাৰ্মখন খুলি লৈ তেনেকুৱাই ভয়। ASF আহিব বুলি লাগি থাকে ভয়, সঁচাকে আহে যদি জীৱনেই মই। যি নহওক, কোম্পানীটো কি কৰিম ডিউটি আৰু ডিউটি, গাহৰি পুহি এদিন আমাৰ জীৱন হ'ব বিউটি। জীৱনত আশা আমাৰ বহুতো আছে, ভগৱানে যদি নিদিয়ে কি কৰিম পাছে। আজিৰ কবিতাটো ইয়াতে সমাপ্ত কৰিলোঁ। নমস্কাৰ ৰাইজ, মোৰ যিকেইটা F1 পোৱালি এইকেইটা জুলাই 3 তাৰিখে জন্ম পাইছিল আৰু ইহঁতৰ বয়স আজি 18-19 দিন হ'ল। মোটামুটি বিক্ৰী কৰিব পৰা হৈয়ে গৈছে, মানে পোৱালিৰ সংখ্যা যিহেতু কম, মাক দুটা অকণমান ডাঙৰ। এটাৰ 8টা পোৱালি হৈছিল, এটাত 5টা হৈছিল, 5টাৰ তাৰো এটা ঢুকাইছে, মানে 4টা আছে। এতিয়া মোৰ আগৰ ভিডিঅ'ৰ পৰা চালে গমেই পাব, কিন্তু বিক্ৰী কৰিব পৰা হৈছে যদিও মানে স্বাস্থ্যহে ভাল হৈছে, কিন্তু সিহঁতে এতিয়াও দানা খোৱা হোৱাই নাই, মানে মাকৰ গাখীৰ খায়ে আছে। ধুনীয়া পোৱালি হ'ব, F1 পোৱালি। মই ভিডিঅ'ত আপোনালোকক দেখুৱাই আছোঁ। আৰু দুটামান মোৰ লোকেল পোৱালিও আছে, সেইকেইটা বিক্ৰী কৰিব পৰা হৈছে। যদি কোনোবাই গাহৰি পোৱালি কিনিম বুলি ভাবি আছে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব। আহক মই আপোনালোকক ভিডিঅ'ত দেখুৱাই দিছোঁ পোৱালিকেইটা। এইটো মাক এটা, আৰু সেইটো পোৱালি এটা শুই আছে, বাকী বাহিৰত আছে পোৱালিকেইটা। আৰু এইটো এটা মাক, ইয়াৰে যিটো ক'লা মাকটো দেখিলে সেইটোৰ 8টা পোৱালি আছে, আৰু ইফালে বগাটোৰ 5টা আছিল, 4টা আছে, 10টা পোৱালি হৈছিল টোটেলত। এইকেইটা F1 পোৱালিকেইটা, গোটেইকেইটা F1, টোটেল 12টা পোৱালি আছে। ইহঁতে দানা এতিয়াও খোৱা আৰম্ভ কৰাই নাই, 18-19 দিন হ'ল। মোটামুটি 2-3টা বিক্ৰী কৰিব পৰা হৈয়ে গৈছে, ধুনীয়া চাইজ হৈছে। যিহেতু F1 পোৱালি ভাল হ'ব এইকেইটা, মোটামুটি আৰু 15 দিন 16 দিন বা 20 দিন পাছত বিক্ৰী কৰিব পৰা হৈ যাব। যদি কোনোবাক পোৱালি লাগে F1 পোৱালি, মই গোটেইকেইটা বিক্ৰী কৰিম ইয়াৰে। হয়তো এটা বা দুটা ৰাখিব পাৰোঁ, চাই লওঁ। কোনোবাক যদি লাগে মোৰ লগত যোগাযোগ কৰিব। বাকী কেইটামান আৰু লোকেল পোৱালি আছে, সেইকেইটা সেইফালৰ গঁৰাল এখনত আছে। সেইখন গঁৰাল মোটামুটি 7টা পোৱালি আছে, তাৰে 5টা বিক্ৰী কৰিব পৰা হৈছে, সেইকেইটা লোকেল পোৱালি হ'ব। আৰু এইকেইটা F1 পোৱালি মানে আপোনাৰ এনেই পিয়'ৰ হেমশ্বেয়াৰ, অক্সিয়াৰ বা ডিউৰকৰ গাহৰিৰ লগত যদি লোকেল গ্ৰাহক ক্ৰছ কৰাই তেতিয়াহ'লে F1 হয়, কিন্তু মোৰ তেনেকুৱা নহয়। মোৰ মাককেইটাও F1, ইফালে আৰু মতাটো F1, তাৰ বাবে পোৱালিকেইটাও F1 হৈ থাকিব। আহক আমি সেইখন গঁৰাললৈ যাওঁ, আৰু মই সেইকেইটা পোৱালিও দেখুৱাই দিছোঁ আপোনালোকক। লোকেল পোৱালি সেইকেইটা 5টা বিক্ৰী কৰিব পৰা হৈছে। আপোনাৰ যদি কোনোবাক লাগে মোক ফোন কৰিব, আৰু বেছি দিন নাৰাখোঁ, আৰু 4-5 দিন ৰাখিম। যদি লাগে মোক যোগাযোগ কৰিব, নহ'লে মই বজাৰতে বিক্ৰী কৰি দিব লাগিব। বাকী এই 3টা অকণমান সৰুৱে আছে, সিহঁত বাহিৰত দৌৰিছে। এই 4টা বিক্ৰী কৰিব পৰা হৈছে। 5টা মানে এটা বাহিৰত যে আছিল 3টা, তাৰেও এটা বিক্ৰী কৰিব পৰা হৈছে। এটা লোকেল পোৱালি হয়। ইহঁতৰ বয়স আজি মোটামুটি 35 দিন নে 36 দিন কিবা ইমানমান হৈছে। দানা খোৱা মোটামুটি 5-7 দিন 8 দিনমানৰ পৰা দানা খাই আছে। ঠিক আছে, ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। এই 3টা যে আছে, এই 3টাও লোকেল পোৱালি হয়, তাৰে এটা ডাঙৰ বিক্ৰী কৰিব পৰা হৈছে। যি নহওক বাৰু, আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইয়াতে শেষ কৰিছোঁ। কোনোবাক যদি পোৱালি লাগে, মই স্ক্ৰীণত আপোনালোকক ফোন নম্বৰটো দি থৈ দিছোঁ। মোৰ ঘৰ কামৰূপ ডিষ্ট্ৰিক্টৰ 6 গাঁৱত হয়, মোক যোগাযোগ কৰিলে হ'ল। ধন্যবাদ।